নমস্কাৰ সকলোকে, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান ঘৰতে আছোঁ এইকেইদিন। তিনিচুকীয়াৰ পৰা অহা 5 দিন মানে হ'ল, যোৱাই নাই। তাকে আজি যাব লাগিব, পিছবেলা যাব লাগিব। এতিয়া লাহেকৈ গা পা ধুই ওলাম। কেইবাদিন হ'ল অহা, 5 দিনমান হ'ল অহা। তাকে যাবলৈও মন নাযায়, বহুত দিন হ'লে ন ঘৰত থাকি যাবলৈ মন নাযায়। হ'লেও উপায় নাই, যাব লাগিব। আপোনাক কিন্তু ভিডিঅ'টো চাই যাব শেষলৈকে। বাকী ৰুমৰ কালাৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। মানে এইটো 2026 চনত নতুন বছৰ 1 জানুৱাৰীত নতুন বছৰ সোমাব ন, সেইটো কাৰণে এই 26 চনতে 1 জানুৱাৰীতে ৰুমটো অপেনিং কৰিম বুলি ভাবিছোঁ, মানে থাকিম আৰু। যিহেতু কালি বিচনাখনৰ কাৰণে তুলি এখন আনিলোঁ বজাৰৰ পৰা, বৰ ভাল নহয়, পাতলা ফকটীয়া। বজাৰ তুলি বৰ ইমান ভাল নহয়, এনেই পাৰিবৰ কাৰণে আনি থৈ দিছোঁ, পিছত চিলাব লাগিব। পাতলা আছে, বৰ ভাল নহয় কিন্তু। বাকী গা পা ধুই ল'লোঁ, এতিয়া বঢ়িয়াকৈ চোলাটো পিন্ধি ল'লোঁ। এতিয়া ওলাই দিম আৰু ঘৰৰ পৰা ওলাই আহিলোঁ, ভাত পানী খাই ল'লোঁ লাহেকৈ। যিহে ৰ'দ দিছে নহয়, বিশেষকৈ আহিবলৈ মনেই নগৈছিলে। ঘৰৰ পৰা ওলাই অহাত মানে মানুহজনে বহুত মন বেয়া কৰিছিলে। হ'লেও মনে মনে ওলাই আহিলোঁ। ৰখি আছোঁ, যি ৰ'দ দিছে নহয়। বেছি দূৰ নাই আৰু অলপমান আছে, খোজকাঢ়ি গ'লে মানে পাই যামগৈ। প্ৰকাশ দা আহি পালোহি, এতিয়া গাড়ীলৈ ৰখি আছোঁ। গাড়ী আহিব এতিয়া, এখন আহি আছে। উঠি লওঁগৈ, আপোনাক একেবাৰে দুলীয়াজানত দেখামগৈ। বাকী টিপলিং আহি পালোহি, আজি টিপলিঙত বজাৰ বহিছে। চব পূৰা মানুহ ইমান নাই, ভিৰ খালী আছে। বাকী দুলীয়াজান বাছ ষ্টেণ্ড আহি পালোহি, এতিয়া তিনিচুকীয়া যাম। বাকী এয়া তিনিচুকীয়া আহি পালোহি। মানে বৰ বেছি ভিডিঅ' বনোৱা নহ'ল, মানে দুলীয়াজানৰ ঘপকৈ গাড়ী পালোঁ, সেইকাৰণে উঠি আহিলোঁ তিনিচুকীয়ালৈ। এতিয়া মই এইটো শ্বৰ্টকাট ৰাস্তাই গৈ আছোঁ, মই য'ত থাকোঁ তালৈকে গৈ আছোঁ, কলেজ তিনিআলি। আপোনালোকে ভিডিঅ'বোৰ অলপ মৰম দিব, আৰু মোৰ ভাগৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, তেতিয়াহে মই ভিডিঅ' বনাই ভাল পাম। এতিয়া পামগৈ আৰু অলপ আছে। এতিয়া বুদ্ধ মন্দিৰটোৰ ওচৰত পালোহি, শ্মশানখনৰ ওচৰত। তাকে ভিডিঅ'টো ইমানেই আজিলৈ।